সন্মানীয় আমাৰ অসমবাসী ৰাইজসকল, এতিয়া সত্যৰঞ্জনে ইছলামৰ বিষয়ে যিমান ৰিচাৰ্চ কৰিব, যিমান বেয়া বেয়া মন্তব্য কৰিব, যিমান গালি গালাজ পাৰিব, ইছলামক গালি পাৰিব, ইছলাম ধৰ্মক হয়তো গালি পাৰিব, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক বেয়া মন্তব্য কৰিব, কোৰাণৰ বিষয়ে বেয়া মন্তব্য কৰিব। যে এনেকে যদি বেয়া মন্তব্য কৰিয়েই থাকে, গতিকে এইটো ইছলাম ধৰ্মৰ কাৰণে এটা প্লাছ পইণ্ট, বহুত ডাঙৰ এটা প্লাছ পইণ্ট। আমি তেওঁক ৱেলকাম জনাইছোঁ। সত্যৰঞ্জন, তুমি এনেকে ইছলামৰ বিষয়ে আৰু সমালোচনা কৰি থাকা। যিমান বেছি সমালোচনা হ'ব, সিমানেই বেছি মানুহবিলাকে ইছলাম ধৰ্মটো ৰিচাৰ্চ কৰাৰ কাৰণে উঠি পৰি লাগিব। ভাবিব যে ইছলাম ধৰ্মৰ বিষয়ে যদি সত্যৰঞ্জনে ইমানেই গালি গালাজ পাৰি থাকে, তেনেহ'লে ইয়াৰ নিশ্চয় কিবা এটা বেয়া গুণ চাবৰ কাৰণে আহিব, যে ইছলাম ধৰ্মটো কেনেকুৱা বেয়া চাই লওঁ, বা কেনেকুৱা ভাল এইটোও চাই লওঁ। যেতিয়া মানুহে ৰিচাৰ্চ কৰিবলৈ আহিব, অট'মেটিক মানুহবিলাকে বেছি বেছি ইছলাম ধৰ্মৰ ৰিচাৰ্চ কৰাৰ কাৰণে মানুহে দলে দলে আহিব। যিমানেই মানুহে ইছলাম ধৰ্ম ৰিচাৰ্চ কৰাৰ কাৰণে আহিব, তেতিয়াই ইছলাম ধৰ্মৰ ৰিয়েলিটিটো মানুহে উপলব্ধি কৰিব পাৰিব, যে ইছলাম ধৰ্মৰ ৰিয়েলিটিটো কিমানখিনি। ইছলাম ধৰ্ম ইজ এ লিগেল ৰিলিজিয়ন অৰ ইছলাম ধৰ্ম ইজ এ ইলিগেল ৰিলিজিয়ন। যেতিয়াই সেই বস্তুটো চাব, তেতিয়াই চোৱাৰ লগে লগে মানুহৰ অন্তৰত নিশ্চয় কিবা এটা ভাৱ আহি যাব। যেতিয়াই বস্তুটো চাব, তেতিয়াই মানুহ দলে দলে ইছলাম ধৰ্মত খুদ বব বুলি আমি আশা কৰিছোঁ। যাৰ কাৰণে আমি এইটো মংগলেই কামনা কৰিছোঁ। যিমান ইয়াৰ সমালোচনা হ'ব, সিমানেই ইছলাম ধৰ্মৰ কাৰণে ভাল। আমি বেয়া পোৱা নাই। কৈছে যে এজন মানুহক যদি আপুনি হাইলাইট কৰিব বিচাৰে, তেওঁক হয়তো আপুনি গালি পাৰিব বা তেওঁক আপুনি প্ৰশংসা কৰিব, দুয়োটাই তেওঁৰ কাৰণে এডভাৰটাইজ হৈ যায়। গতিকে ইছলাম ধৰ্মটো এনেই এডভাৰটাইজ আছেই, তথাপি এনেও ভাল, গোটেই বিশ্বৰ মানুহে জানেই। তথাপি আৰু যিহেতু মানুহৰ মাজত এনে সমালোচনা হৈ থাকিব, তেতিয়াহ'লে আৰু ভাল হ'ল। সত্যৰঞ্জনক আৰু বেছিকৈ গালি গালাজ পাৰাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। কাৰণ ইছলাম ধৰ্মৰ বিষয়ে, হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ বিষয়ে বিভিন্ন ধৰ্মগ্ৰন্থত আছে, বাইবেলত আছে, ৰামায়ণ, মহাভাৰত। প্ৰত্যেকটো বস্তু ধৈৰ্য ধৰাৰ ফলটো ডাঙৰ হয়। আমি ধৈৰ্য ধৰিম, আমাৰ ফলটো ডাঙৰ হ'ব। আমি একৰাম কৰিছোঁ, ই গালি পাৰিছে, আমি তাক মাফ কৰি দিছোঁ। গতিকে আমি যিমানেই মাফ কৰি দিম, আমি একৰাম কৰিম, একৰামৰ বেনিফিট হৈছে ডাবল। গতিকে আমি একৰামৰ বেনিফিটটো আমি পামেই, আমি আমাৰ ধৰ্মটো আমি আগুৱাই লৈ যাব পাৰিম। গতিকে এইখিনি কৈছোঁ। আৰু মই এইটো কথা কৈছোঁ যে এনেকৈ যদি সত্যৰঞ্জনে প্ৰচাৰ চলায়েই থাকে, তেনেহ'লে অনতি বিলম্বে আমাৰ অসমত বেলেগ ধৰ্মৰ পৰা ইছলাম ধৰ্মত মানুহৰ দীক্ষিত হোৱাৰ কাৰণে স্ৰোত বব। পানীৰ যেনেকুৱা স্ৰোত থাকে, ঠিক তেনেকৈ ইছলাম ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে মানুহবিলাকে স্ৰোত বব। জয় অসম।